মিয়া মিউজিয়াম সন্দৰ্ভত ইতিমধ্যে যথেষ্ট বিতৰ্ক হৈছে। মিয়া মিউজিয়ামৰ পৰিকল্পনাটো এইটো এটা গভীৰ ষড়যন্ত্ৰৰ এটা অংশ। আমাৰ জাতি জনগোষ্ঠীসমূহৰ মাজত বিভাজন আৰু ধৰ্মীয় মেৰুকৰণ সাম্প্ৰদায়িক ৰাজনীতিয়ে নহয়, এটা মৌলবাদী এটা শাসন বা এটা ISIৰ যিটো ধৰক তেওঁলোকৰ ষড়যন্ত্ৰবিলাক থাকে ভাৰতবৰ্ষক মানে অস্থিৰ কৰাৰ কাৰণে, গতিকে অসমকো অস্থিৰ কৰাৰ কাৰণে এনেধৰণৰ কিছু বিষয় কিছু বিতৰ্ক নহয় কেৱল এইটো, এই বিষয়বিলাকে আমাক একচুৱেলি সজাগ হৈ থাকিবৰ কাৰণে সোঁৱৰাই দিছে যে আমি এইটোৱে শ্ল' পয়জনটো এতিয়াতো শ্ল' পয়জনত নাই, এতিয়া আৰু একদম পয়জন হৈ গৈছে অসমখনত। গতিকে আমিখিনি মানুহ যদি একলগ নহওঁ তেতিয়াহ'লে কিন্তু এই মিয়া মিউজিয়ামৰ পৰা গৈ ইয়াত কিন্তু যিটো ৰছুল হক বাহাদুৰে দাবী কৰিছিল মুছলিম স্বায়ত্তশাসন, গতিকে তেনেধৰণে মুছলিম ৰাজ্যৰ দাবীও হয়তো ইয়াৰ মানে এই যিবিলাক আৰম্ভণি হৈছে এইবিলাক আৰম্ভণি বুলিহে ক'ব লাগিব। ৰাজনৈতিক বুলি নহয়, এইটো ৰাজনৈতিকটো মানে এটা থাকিবই, এটা ৰাজনৈতিক এটা এংগুল থাকিব, কিন্তু ৰাজনৈতিকত কৰিও অসমখনক দেশখনক অস্থিৰ কৰাৰ কাৰণে অসমৰ বা ৰাষ্ট্ৰৰ সুৰক্ষাৰ প্ৰতি এটা ভাবুকিস্বৰূপ কিছুমান বিষয় PFI আজি অভাৰগ্ৰাউণ্ড আজি যি অৰ্গেনাইজেশ্যন তেওঁলোকৰ যিবিলাক গতিবিধি সম্পূৰ্ণ অৰাষ্ট্ৰীয় বা মানে আমাৰ দেশৰ বিৰোধী গতিবিধি। গতিকে এইবিলাকক যদি আমি এতিয়াই তেওঁলোকক শান্ত নকৰোঁ, তেওঁলোকক এতিয়াই যদি আমি মানে গুৰিৰ পৰা পুলিয়ে পখালিয়ে উভালি পেলাব নোৱাৰোঁ তেতিয়াহ'লে এওঁলোক গুজেই গছলৈ ৰূপান্তৰ হ'ব। যথেষ্ট অনুন্নত হয় নাই চাওক, আমি এইখন খেলত মই আগৰ পৰাই জড়িত। আমাৰ খৈৰাবাৰী এপছুৱে যিখন অৰ্গেনাইজ কৰি আছে আজি চূড়ান্ত প্ৰতিযোগিতা হৈ গ'ল, আৰু এই যিখন খেলপথাৰ এইখনৰ কাৰণে ইতিমধ্যে আমাৰ অসমত যি 40খন আমাৰ ষ্টেডিয়াম 12 কোটি টকাৰ প্ৰতিখন ষ্টেডিয়ামত আমি খৰচ ধাৰ্য কৰিছোঁ, এইখন ষ্টেডিয়ামো তাত অন্তৰ্ভুক্ত হৈ আছে। আমি সোনকালেই এই ষ্টেডিয়ামখনৰ আন্তঃগাঁথনি বা ইয়াক উন্নত কৰাৰ কাৰণে আমাৰ ইতিমধ্যে আমাৰ আঁচনি ইতিমধ্যে চেংচন হৈছে, গতিকে সোনকালেই আমি এই কামটো কৰি উলিয়াব পাৰিম। আৰু যিসকল আমাৰ নতুন নতুন খেলুৱৈ আমি উলিয়াই আছোঁ, আমি দেখিছোঁ BTCত বিশেষ কৰি বহুত খেল হৈছে এইবছৰ, বহুত খেল। ময়ে কমচে কম 10-15খন খেলত যোৱা এই এমাহ ডেৰ মাহৰ ভিতৰত মই থাকিলোঁ। গতিকে এই এটা পৰিৱেশ নিৰ্মাণ হৈছে, খেলৰ এক ভাল বাতাবৰণ সুন্দৰ বাতাবৰণ নিৰ্মাণ হৈছে। আৰু মই জানো যে বা আপোনালোকে সকলোৱে জানে কথাটো, যিমানেই খেল এনেধৰণে হ'ব আমাৰ মাজত সমন্বয় ভাতৃত্ববোধ এটা প্ৰতিযোগিতামূলক পৰিৱেশ খেলত, কাৰণ এতিয়া লাগিব এটা স্পৰ্টছমেন স্পিৰিটটোতো আছেই, কিন্তু এটা কম্পিটিটিভ যিটো স্পিৰিট লাগে, মুড লাগে এটা, এইবিলাক খেলৰ জৰিয়তে আমি নতুন নতুন ভাল এনেকৈ ফুটবল খেলুৱৈক আমি নিৰ্মাণ কৰিব পাৰিম, যিবিলাকে আমাক ৰাজ্যিক বা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় স্তৰতো হয়তো আমাক নেতৃত্ব দিব পাৰিব বা আমাৰ সুনাম কঢ়িয়াই আনিব পাৰিব, এই ধৰণৰ এটা আশা কৰিছোঁ। আৰু আজি খেলখন আমি সুন্দৰভাৱে আজি আমি উপভোগ কৰিলোঁ। ছাৰ আপুনি শুনি মানে আনন্দ পাব, কাৰণ ভেৰগাঁৱতে আকৌ মানে অল অসম মানে জুনিয়ৰ চাব জুনিয়ৰ ল'ৰা ছোৱালীৰ কাৰণে ভলীবল এতিয়া চিলেকশ্যন হৈ আছে, ভেৰগাঁৱতে হৈ আছে, গতিকে তেখেতসকলক শুভেচ্ছা দিছোঁ। আৰু যিহেতু ওদালগুৰি জিলাত আমি খেলৰ মই কৈ আছোঁ যে বহুত এটা ডাঙৰ এটা ভাল এটা বাতাবৰণ খেলৰ ওদালগুৰি জিলাখনত বিশেষভাৱে বা BTRত নিৰ্মাণ হৈছে, গতিকে চাব জুনিয়ৰ যিটো খেল হ'ব ভেৰগাঁৱত আমি সকলোৱে মিলি সহযোগিতা কৰিম, আৰু ইয়াত সুন্দৰভাৱে যাতে খেলখন আমি অনুষ্ঠিত কৰি আমাৰ খেলুৱৈসকলৰ লগতে আমাৰ যিসকল অৰ্গেনাইজাৰ আহিব সেই সকলকো যাতে আমি তেখেতসকলক সা সুবিধাৰে আমি যিখিনি পাৰোঁ তেখেতসকলক আমি সন্তুষ্ট কৰাৰ কাৰণে